বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই আমিনুৰ ৰহমান আজি আপোনালোকৰ কাষলৈ 20টামান মাল্টিপল চইচ কোৱেশ্চনছ আৰু তাৰ সঠিক উত্তৰ লৈ আহিছোঁ। আজি যিবোৰ প্ৰশ্ন লৈ আহিছোঁ এই প্ৰশ্নবোৰ পৰিৱেশ বিজ্ঞানৰ অন্তৰ্গত ভাৰতীয় স্বাধীনতা সংগ্ৰামত অসমৰ যি ভূমিকা সেই চেপ্টাৰৰ পৰা 20টামান সিলেক্টেড কোৱেশ্চনছ লৈ আহিছোঁ। আশা কৰিম আপোনালোকে নিশ্চয় আজিৰ এই ভিডিঅ'টো ভাল পাব। তেনেহ'লে আমাৰ সময়বোৰ নষ্ট নকৰি পোনে পোনে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল কি চৰ্ত অনুসাৰে অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল? আমাৰ উত্তৰটো হ'ব 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত মতে। এতিয়া হ'ল দ্বিতীয়টো প্ৰশ্নলৈ, ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু ক'ত হৈছিল? আমাৰ উত্তৰটো হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰীত ম্যানমাৰৰ ইয়াণ্ডাবু নামৰ সৰু এখন গাঁৱত। এতিয়া হ'ল তৃতীয়টো প্ৰশ্নলৈ, ইয়াণ্ডাবু সন্ধিৰ আগত অসমখনত কোনে শাসন কৰিছিল? উত্তৰটো হ'ব আহোম ৰজাসকলে। আহোম ৰজাসকলে প্ৰায় অসমত 600 বছৰ ৰাজত্ব কৰিছিল, 1228 চনৰ পৰা 1826 চনলৈকে। এতিয়া হ'ল 4 নম্বৰ প্ৰশ্নলৈ, ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? আমাৰ উত্তৰটো হ'ব ব্ৰহ্মদেশ আৰু ব্ৰিটিছৰ মাজত। ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা ছাৰ আৰ্চিবল্ড কেম্বেল আৰু ব্ৰহ্মদেশৰ ফালৰ পৰা লেগাই ৰাজ্যপাল মহামিল্লা কিয়টিনে এই সন্ধিত স্বাক্ষৰ কৰিছিল। এতিয়া হওক 5 নম্বৰ প্ৰশ্নলৈ, ইংৰাজৰ বিৰুদ্ধে বিৰোধিতা কৰা প্ৰথমগৰাকী অসমীয়া কোন? আমাৰ উত্তৰটো হ'ব গঙ্গাধৰ কঁৱৰ। ৰাজদ্ৰোহৰ অপৰাধত ব্ৰিটিছে তেওঁক 14 বছৰৰ বাবে কাৰাদণ্ড বিহে আৰু ৰংপুৰৰ বৰ্তমান বাংলাদেশত জেললৈ প্ৰেৰণ কৰিছিল। এতিয়া হ'ল 6 নম্বৰ প্ৰশ্নলৈ, পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক কেতিয়া ফাঁচি দিছিল? আমাৰ উত্তৰটো হ'ব 1830 চনত। ৰংপুৰৰ ইংৰাজৰ চিপাহীৰ চাউনীত জুই দিয়াৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু পিছত 1830 চনত ফাঁচি দিছিল। এতিয়া হ'ল 7 নম্বৰ প্ৰশ্নলৈ, চিপাহী বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? আমাৰ উত্তৰটো হ'ব 1857 চনত। চিপাহী বিদ্ৰোহক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম বিদ্ৰোহ বুলি জনা যায়। এতিয়া হ'ল 8 নম্বৰ প্ৰশ্নলৈ, অসমত চিপাহী বিদ্ৰোহৰ গুৰিধৰোতা কোন আছিল? আমাৰ উত্তৰটো হ'ব মণিৰাম দেৱানে। মণিৰামৰ বিষয়ে আন এটা কথা জানি লওঁ, মণিৰাম দেৱানেই প্ৰথমে অসমত নিজাকৈ চাহৰ বাগান আৰম্ভ কৰিছিল। এতিয়া হ'ল 9 নম্বৰ প্ৰশ্নলৈ, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিছিল? আমাৰ উত্তৰটো হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰীত। চিপাহী বিদ্ৰোহৰ সময়ত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত তেওঁক আটক কৰিছিল আৰু 1858 চনৰ এই 26 ফেব্ৰুৱাৰীতে তেওঁক ফাঁচি দিছিল। এতিয়া হ'ল 10 নম্বৰ প্ৰশ্নলৈ, কেতিয়া সমগ্ৰ ভাৰতৰ লগতে অসমৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ গৈছিল? আমাৰ উত্তৰটো হ'ব 1858 চনত। 1858 চনতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা আমাৰ অসমখন সমগ্ৰ ভাৰতৰ লগতে ব্ৰিটিছৰ অধীনলৈ গৈছিল। এতিয়া হ'ল 11 নম্বৰ প্ৰশ্নলৈ, কিমান চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল? আমাৰ উত্তৰটো হ'ব 1861 চনত। এতিয়া হ'ল 12 নম্বৰ প্ৰশ্নলৈ, অসমৰ কোনখন ঠাইৰ কৃষকসকলে সৰ্বপ্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল? আমাৰ উত্তৰটো হ'ব নগাঁও জিলাৰ ফুলগুৰিৰ কৃষকসকলে। এতিয়া হ'ল 13 নম্বৰ প্ৰশ্নলৈ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আমাৰ উত্তৰটো হ'ব 1894 চনৰ 28 জানুৱাৰীত। এই বিদ্ৰোহক দমন কৰিবলৈ ইংৰাজ শাসকবৰ্গই 140 জন নিৰীহ কৃষকক নিৰ্বিচাৰে গুলীয়াই হত্যা কৰিছিল। এতিয়া হ'ল 14 নম্বৰ প্ৰশ্নলৈ, অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল? আমাৰ উত্তৰটো হ'ব ৰাইজ মেলে। ৰাইজসকলে একত্ৰিত হৈ আলোচনাৰ মাধ্যমত এই বিদ্ৰোহবোৰ পৰিচালনা কৰিছিল। এতিয়া হ'ল 15 নম্বৰ প্ৰশ্নলৈ, এই সকলোবোৰ কৃষক বিদ্ৰোহৰ প্ৰধান উদ্দেশ্য কি আছিল? আমাৰ উত্তৰটো হ'ব বৰ্ধিত খাজনা। বৰ্ধিত খাজনাই আছিল কৃষকসকলে কৰা বিদ্ৰোহবোৰৰ একমাত্ৰ কাৰণ। এতিয়া 16 নম্বৰ প্ৰশ্নলৈ,
1920 আৰু 21 চনত মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত অসমৰ পৰা নেতৃত্ব কোনে কোনে দিছিল? আমাৰ উত্তৰটো হ'ব চন্দ্ৰনাথ শৰ্মা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, নলিনীৱালা দেৱী, শ্যামচৰণ দেৱ ইত্যাদি লোকসকলে অসমৰ পৰা অসহযোগ আন্দোলনত নেতৃত্ব বহন কৰিছিল। এতিয়া আহক 17 নম্বৰ প্ৰশ্নলৈ। 1930 আৰু 32 চনত হোৱা আইন অমান্য আন্দোলনত অসমৰ পৰা কোনে কোনে অংশগ্ৰহণ কৰিছিল? আমাৰ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, ৰমণী মোহন ৰায়, সিদ্ধিনাথ শৰ্মা, চন্দ্ৰপ্ৰভা শইকীয়ানী ইত্যাদি লোকসকলে। এতিয়া আহক 18 নম্বৰ প্ৰশ্নলৈ। 1942 চনত ভাৰত ত্যাগ আন্দোলনত অসমৰ পৰা নেতৃত্ব কোনে কোনে দিছিল? আমাৰ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, মহম্মদ তৈবুল্লাহ, ফখৰুদ্দিন আলী আহমেদ, কমলা মিৰি, ভীমবৰ দেউৰী, অৰুণ কুমাৰ দে, হৰলাৱালা দেৱ আদি লোকসকলে অসমৰ পৰা 1942 চনত ভাৰত ত্যাগ আন্দোলনত নেতৃত্ব দিছিল। এতিয়া আহক 19 নম্বৰ প্ৰশ্নলৈ। কুশল কোঁৱৰক কেতিয়া আৰু কিয় ফাঁচি দিয়া হৈছিল? আমাৰ উত্তৰটো হ'ব 1943 চনৰ 15 জুনত। 1942 চনৰ 9 অক্টোবৰত শিৱসাগৰ জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ইয়াত জড়িত থকাৰ অপৰাধত তেওঁক ধৰি লৈছিল আৰু পিছলৈ 1943 চনৰ এই 15 জুনৰ তাৰিখে তেওঁক ফাঁচি দিয়া হৈছিল। এতিয়া শেষৰ প্ৰশ্নলৈ। গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত কোনে প্ৰাণ আহুতি দিবলগীয়া হৈছিল? আমাৰ উত্তৰটো হ'ব কনকলতা আৰু মুকুন্দ কাকতিয়ে। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো সঁচাকৈয়ে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আপোনালোকৰ কাৰণে এনেকুৱা ভাল ভিডিঅ' বনাই লৈ আহিব পাৰোঁ। ধন্যবাদ।